হাই ফ্ৰেণ্ডছ, আজি আহিব আমাৰ ঘৰলৈ আলহী, গতিকে আজি আমি বনাব ওলাইছোঁ মাটিমাহ আৰু মাছ। ইয়াৰ বাবে আমাক লাগিব তিয়াই থোৱা চাউল, আৰু মই ইয়াতে জালুক আৰু জলকীয়াৰ এটা পেষ্ট বনাই লৈছোঁ মিক্সিত, আৰু আদাও খুন্দি লৈছোঁ মিক্সিতে, আৰু এইখিনি হৈছে নহৰু, আৰু এইখিনি হৈছে পিঁয়াজ। এইখিনি হ'লে হৈ যাব। এতিয়া আমি কেৰাহীটো পাতি লৈছোঁ আৰু আমাৰ মাছখিনি আমি ফ্ৰাই কৰি ল'ম। এয়া আমাৰ মাছ ভজা হৈ আছে, মাছ ফ্ৰাই হৈ আছে। আৰু মাটিমাহখিনি আমি ভালকৈ পৰিষ্কাৰ কৰি ধুই ল'ম, যিহেতু মাটিমাহত বহুত লেতেৰা থাকে, গতিকে আমি মাটিমাহখিনি বহুত পৰিষ্কাৰকৈ ধুই ল'ব লাগিব। এয়া একদম চাফা পানী ওলোৱালৈকে ধোৱা হৈ আছে। আমাৰ মাছ ভজা প্ৰায় হৈয়ে গৈছে। এইখিনি চন্দা মাছ হয়। চন্দা মাছ ভাল লাগে মাটিমাহৰ লগত খাই। আৰু এইবিলাক আমাৰ পেষ্টবিলাক, আলু লৈছোঁ আমি। এয়া আমাৰ প্ৰথম তেল মৰাখিনি হৈ গৈছে। এইখিনি ক্লিপটো ডিলিট হৈ গ'ল। আপোনালোকে যেনেকৈ ঘৰত সদায় তেল মাৰে তেনেকেই তেল মাৰি ল'ব, একদম চিম্পল। এতিয়া দিব লাগিব পানী, কেৰাহী ফুল কৰি পানী দিব লাগিব। এয়া আমাৰ ভিডিঅ'ৰ মাজে মাজে অকণমান চাহৰ আড্ডা চলিছিলে। আমাৰ ভাগিনকেইজনীয়ে খুব ৰস পাইছে আজি আলহী আহিব বুলি, খুব ৰং কৰি আছে আজি, খোৱা বোৱাও কৰি আছে। এয়া একদম কেৰাহী ফুল কৰি পানী দিছোঁ, আৰু দিব লাগিব খাৰ, 2 হেতা খাৰ দিব লাগিব। মাটিমাহটো তেতিয়াহে ভালকৈ সিজিব খাৰ দিলে। এতিয়া দি দিছোঁ ধুই থোৱা মাটিমাহখিনি। মাটিমাহটো সদায় ঠাণ্ডা পানীত দিব লাগে, কিছুমানে গৰম পানীতো দিয়ে, একো প্ৰব্লেম নাই। পানীখিনি দিয়াৰ লগে লগে অকণমান ঠাণ্ডা হৈ থাকে, সেই সময়তে মাটিমাহটো দি দিব। আৰু আছে খুন্দি লোৱা পিঠাগুড়িখিনি। এতিয়া অলপ সময় পিছতে উতলিবলৈ আৰম্ভ কৰি দিব। খৰি জুইত হোৱাৰ কাৰণে উতলটো বহুত ভালকৈ আহিছে। এতিয়া যেতিয়া দেখিব যে মাটিমাহটো ফুলিছে, আপোনালোকে লগে লগে পিঠাগুড়িটো দি দিব। চাব দেই, মাটিমাহটো আপোনালোকে হেতাত লৈ অলপ পিটিকি চাব, আৰু ইয়াৰ পিছতে পিঠাগুড়িখিনি দি দিব। পিঠাগুড়িখিনি লাহে লাহে ওপৰৰ পৰা অলপ অলপকৈ ছটিয়াই দিব, যাতে তলত লাগি নধৰে। ইয়াৰ 2 খিলামান তেজপাতো দিয়া হৈছে। আৰু এয়া ভজা মাছখিনি আমাৰ। এতিয়া পিঠাগুড়ি দিয়াৰ অলপ সময় পিছতে আমি ভজা মাছখিনি দি দিম। আপোনালোকে কণ্টিনিউৱাছলি মানে হেতাৰে লৰাই থাকিব, নহ'লে তলত লাগি ধৰিব। পিঠাগুড়িৰ তৰকাৰী এইটো এটা প্ৰব্লেম আছে। এয়া আমাৰ জালুক আৰু জলকীয়া পেষ্ট অকণমান দিয়া হৈছে। আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব, কিমান জলকীয়া বা জালুক খায় আপোনালোকে। এয়া নহৰু পেষ্ট, আদা পেষ্ট। আমি যেতিয়া পিঠাগুড়িৰ তৰকাৰী বনাওঁ, তেতিয়া তেল মৰা সময়ত মানে আমি নহৰু আৰু আদাটো নিদিওঁ, পিছতহে দিওঁ গোন্ধটোৰ কাৰণে। আপোনালোকেও তেনেকৈ দি ল'ব পাৰে, বা আগতো দিলেও একো প্ৰব্লেম নাই। এয়া আমাৰ হৈ গ'ল তৰকাৰী। আমাৰ প্ৰথমে আমি ভাগিনী ছোৱালীজনীক দিছোঁ, তাই খাই পেলাই ক'ব কেনেকুৱা লাগিছে। ফ্ৰেণ্ডছ, আপোনালোকেও ঘৰত বনাই খাই চাব কেনেকুৱা লাগে, আৰু কমেণ্ট কৰিব। বাই বাই ফ্ৰেণ্ডছ।